হেল্ল' বন্ধুসকল, আজি আছোঁ মই গুৱাহাটী ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ পাৰত। তো আজি ব্ৰহ্মপুত্ৰ পাৰখন আজি আপোনালোকক দেখুৱাই আছোঁ। তো আমাৰ সৈতে আপোনালোকে চাই থাকিব। তো ইফালৰ পৰা আপোনালোকে সোমাই গৈ তো ইফালে এনেকৈ যাব লাগিব। তো আমি এতিয়া গৈ আছোঁ ইফালে। তো ব্ৰহ্মপুত্ৰ পাৰ আমি এতিয়া পাই গ'লোঁ। তো এইখন হৈছে ব্ৰহ্মপুত্ৰ। তো এতিয়া আমি তাৰ মাজলৈ যাম, অলপ গৈ আপোনালোকক দেখুৱাই আছোঁ। তো প্ৰথমতে আমি ইফালে যাম, ইফালে গৈ দেখুৱাইছোঁ আপোনালোকক। সেইখন জাহাজ দেখিছে? তো এইখন জাহাজত আমি এতিয়া সিপাৰলৈ যাম। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী মাজগাঁৱলৈ আমি এতিয়া জাহাজত জাৰ্ণি কৰিম। চ' আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকিব আৰু আপোনালোকে ব্লগটো মজা ল'ব। এখন বাঁহৰ দলং আছে, এতিয়া আমি বাঁহৰ দলঙৰ ওপৰেদি যাম আৰু লগতে আপোনাক দেখুৱাই আছোঁ। তো এইখিনি ঠাইতে টিকেট কাউণ্টাৰ আছে, ইয়াৰ পৰা আপোনালোকে টিকেট ল'ব পাৰিব। আজি আমি ফুল এক্সাইটেড হৈ আছোঁ জাহাজত উঠিবলৈ। এতিয়া ফাইনেলি আমি জাহাজলৈ আহিলোঁ। তো চাওক, এইখন হৈছে ব্ৰহ্মপুত্ৰ। আজি আপোনালোক ফুল ব্ৰহ্মপুত্ৰ ভিডিঅ'ত দেখুৱাই আছোঁ। প্ৰথমতে এটা টিকেট কাটি লৈছোঁ, অনলি 5 টকা টিকেট। তো আমি গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পৰা আমি এতিয়া যাম উত্তৰ গুৱাহাটীৰ মাজগাঁৱলৈ। তো চাই থাকিব জাৰ্ণিটো। ইয়াতে আপোনালোকে দেখিছে বাইক আৰু এইবিলাক চাইকেল। তো বাইক চাইকেল নিব পাৰি। তো আমি এমভি কামিঙত আজি যাম। তো বলক এতিয়া আমি ভিতৰলৈ যাওঁ। তো এইবিলাক পেচেঞ্জাৰবিলাক বহি আছে আৰু পিছফাললৈ আহিছোঁ। পিছফালে এখন জাহাজ আছে আৰু লগতে আছে টয়লেটটো। তো ভাল সুবিধা কৰি ৰাখিছে। এইটো হৈছে 5 টকীয়া টিকেট। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, তো প্ৰথমতে আপোনালোকে সিপাৰলৈ যাবলৈ হ'লে ইয়াৰ পৰা এটা 5 টকীয়া টিকেট কাটিব লাগিব। আৰু যদিহে আপোনালোকে বেক কৰে, মানে উভতি আহে, তেতিয়াহ'লে আৰু তাত আৰু নেক্সট বেলেগ এটা টিকেট কাটি ল'ব লাগিব। তেতিয়াহে আপোনালোকে উঠি আহিব পাৰিব। নহ'লে এই এটা টিকেটতে আপোনালোকে আহিব নোৱাৰিব, বেক কৰিব নোৱাৰিব। সেইটো কাৰণে আপোনালোকে সিপাৰত গ'লে উভতি অহাৰ সময়ত আকৌ এটা নেক্সট টিকেট কাটিব লাগিব বেলেগ। সৰু ছোৱালীকেইজনী যে ওপৰলৈ গৈছে, ওপৰলৈ যোৱা এটা ৰাস্তা আছে আৰু তাতে ড্ৰাইভাৰজনৰ ৰুমটো আছে। তো এতিয়া আমি হোটেলত যাওঁ, সৰু এখন হোটেল আছে। তো ইয়াৰ পৰা এটা আমি মিঠাই লওঁ, যাতে মাজতে আমাৰ ভোক নালাগে। তো ফাইনেলি গাইজ জাহাজ ষ্টাৰ্ট হৈ গ'ল। তো এতিয়া সিফালৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। তো ইফাললৈ গৈ আছে বৰ্তমান। তো সিফালে আছে মাজগাঁও। তো গাইজ চাওক, এইখন হৈছে ব্ৰহ্মপুত্ৰ। তো এতিয়া আমি ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ একেবাৰে, আৰু সিফালে আছে বালিচৰা। তো সিপাৰত বালিচৰাত এটা পাহাৰ আছে, চাওক এইটো হৈছে পাহাৰ। তো আমি এতিয়া গৈ আছোঁ তালৈ। তো তাতে এখন ফেৰী আছে, ৰৈ আছে। তো ইফালে এখন দলং নিৰ্মাণ কৰি আছে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ, ইয়াতে ৰাখিব চাগে। তো ফাইনেলি এতিয়া এইখন জাহাজৰ লগত এতিয়া লগ লাগিবগৈ। তো এখন জাহাজৰ লগত লগ লগাৰ লগে লগে তো এনেকুৱা এডাল ডাঙৰ ৰছীয়ে সিখনৰ লগত বান্ধি দিয়ে, যাতে ইয়াৰ পৰা এৰি যাব নোৱাৰে। তো এতিয়া পেচেঞ্জাৰবিলাক যাব এতিয়া সকলোৱে। তো এইখন জাহাজ দেখিছে, এইখন জাহাজেদি তো এতিয়া পেচেঞ্জাৰবিলাক সিপাৰলৈ যাব। এইখন জাহাজ সিপাৰৰ পৰা 2:30 বজাত আহিছিলে আৰু বৰ্তমান হৈছে 2:45। তো 2:45ত ইপাৰ পাইছে। তো আৰু ইপাৰৰ পৰা সিপাৰলৈ 3টা বজাত যাব। তো ইয়াত মানে বেছি সময় নৰখায়, 10-15 মিনিট সময় ৰখায়। 10-15 মিনিট পিছত আৰু বেক হয়। ইয়াতে ইফালে এনেকৈ টিকেট চেকিং কৰে।
এতিয়া আমি শিপালৈ আহিলোঁ। তো শিপাতে আপোনালোকে এইবিলাক দেখিছে চাওক কিমান বালিয়ে বালি। তো ইফালে এটা ডাঙৰ পাহাৰ আছে আৰু ইফালে এখন নতুন ব্ৰিজ বনাই আছে। তো বেলি বহুত ভালকৈ ধৰিব পৰা নাযায়। তো সেইখন জাহাজতে আমি আহিছিলোঁ। তো এতিয়া বেছি সময় নাই আৰু 8 মিনিট সময় আছে। তো এতিয়া আমি আৰু যাব লাগিব। এতিয়া আমি জাহাজত আকৌ উঠিমগৈ। তো এতিয়া বেগ হ'ম আমি এতিয়া তালৈ। তো আকৌ শিপালৈ গৈ আছে। তো বৰ্তমান আমি এতিয়া বেগটো শিপা মজা। ৰঙা ৰঙৰ এই ড্ৰেছবোৰ হৈছে ছেফটি ড্ৰেছ। তো এইবিলাক কেতিয়াবা হয়তো নাওখন ডুবিব পাৰে ন, সেইটো কাৰণে এই ড্ৰেছবিলাক ৰাখিছে যাতে মানুহৰ জীৱন ৰক্ষা পৰে। তো এতিয়া গৈ তো শিপাত লাগিব, সিখনৰ ওচৰত লাগিবগৈ। कैसा लगा जगह? अच्छा लग रहा है। अच्छा लगा। हाँ अच्छा। पहली बार पहली बार फर्स्ट टाइम। आप ब्लॉग बनाते हो? 190 में लेता है देखना सब्सक्राइब करें। हाँ प्लीज सब्सक्राइब हिम। তো আমি এতিয়া ফাইনেলি তো শিপাৰ পৰা ঘূৰি আহিলোঁ। তো এক্সপেৰিয়েঞ্চ ফালৰ পৰা ক'বলৈ গ'লে আজি প্ৰথমটো মোৰ জাহাজত জাৰ্ণি আছিলে, খুবেই ভাল লাগিলে উঠি। আপোনালোকেও আহিব এনজয় কৰিব, খুব ভাল লাগিব, খুব মজা পাব আপোনালোকে। তো ইয়াত মানে নন ষ্টপ আপোনালোকে জাহাজ পাই থাকিব। 5 টকাত আপোনালোকে ব্ৰহ্মপুত্ৰখন ঘূৰি আহক এপাক আৰু লগতে মনোৰঞ্জন কৰক আপোনালোকে। এইবিলাক ডাঙৰ ডাঙৰ কেম্প বনাই থৈ দিছে আৰু এইবিলাক কাম চলি আছে, কিবা কিবি বনাব চাগে। তো বহুত বালি আছে ইফালে। তো অলপমান আমি অলপ ছাইডৰ ফালে গৈ আছোঁ। ছাইডৰ ফালে বালি অলপ কম আছে। ইফালে গৈ আছোঁ, ইফালে কি আছে দেখুৱাইছোঁ আপোনালোকক। তো বাইক আৰু গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰা ঠাই আছে। তো গাইছ ইয়াতে আজি G20 মিটিং আছে অসমত, সেইকাৰণে ইয়াতে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু প্ৰস্তুতি চলাই আছে ইয়াত ধুনীয়াকৈ সকলোবিলাক ৰেডি কৰিবৰ কাৰণে। তো ইয়াতে ডাঙৰ ডাঙৰ যি 29খন দেশ আমাৰ G20ত আছে, সেই 29খন দেশৰ ভিআইপিবিলাক তো এই ঠাইলৈ আহিব আৰু আমাৰ মিনিষ্টাৰবিলাক আহিব। চ' গতিকে সকলোবিলাক ৰেডি হৈ আছে। এইখিনি ঠাইত মাটি খহি আছে। তো এতিয়া আমি দুডাল বাঁহৰ ওপৰেদি যাব লাগিব। ইফালে এটা পেণ্ডেল বনাই আছে, তো ইয়াতে কিবা অনুষ্ঠান হ'ব চাগে। এতিয়া আমি সেইফালে গৈ আছোঁ। তো ইফালে বস্তু এটা আছে, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব, ৰৈ থাকিব আপোনালোকে। এতিয়া আছোঁ মই ব্ৰহ্মপুত্ৰত। আজি লাচিতৰ প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰি থৈছে। তো এইটো হৈছে লাচিতৰ প্ৰতিমূৰ্তি, যি দেশৰ হকে যুঁজিছিল আৰু দেশৰ কাৰণে নিজৰ মোমায়েককো হত্যা কৰিছিল। তো এনেকুৱা এজন বীৰ পুৰুষৰ প্ৰতিমূৰ্তি আপোনালোকে চাওক। তো ইয়াতে তো ৰাতিৰ কাৰণে তো ৰাতি ৰমক জমক কৰি থাকিবৰ কাৰণে লাইট ফিটিং কৰি দিছে চাওক। তো ৰাতি দৃশ্য খুব ভাল লাগে চাই। এইটো নতুনকৈ নিৰ্মাণ কৰিছে আৰু শুভাৰম্ভ হৈ গ'ল। তো আজি মই ফাৰ্ষ্ট টাইম ট্ৰায়েল কৰি চাওঁ কেনেকুৱা লাগে। পূৰা ফুলৰ মালা চালা লগাই একদম ধুনীয়াকৈ ৰাখিছে। তো আমি এতিয়া সিফালে আগবাঢ়ি গৈ থাকিম, সিফালে গৈ তললৈ নামি যাম। আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ৰোপৱে টাৰ্মিনেল। তো আজি কিবা বেয়া হৈ আছে, চ' আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, অলপ দূৰৰ পৰাই দেখুৱালোঁ আপোনালোক টাৰ্মিনেলটো। তো বন্ধুসকল আজি এইটোৱে আছিল মোৰ ব্ৰহ্মপুত্ৰ ব্লগটো। আপোনালোকে চাই কেনে পেলাই জনাবলৈ নাপাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। ৰাখিছোঁ, বাই।